নমস্কাৰ আপুনি একসম নিউজ চাই আছে চলক আজি জানো অসমৰ আজিৰ 30টা ডাঙৰ খবৰ আপুনি কৰ পৰা আমাক চাই আছে তলত কমেন্ট কৰি নিশ্চয় জনাওক সমাগত অসম বিধানসভা নিৰ্বাচন ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশ্ব বেংকৰ পৰা কোটি কোটি টকাৰ সাহায্য লাভ কৰিছে অসমক ইনিটাকৈ উন্নয়নমূলক প্ৰকল্পৰ বাবে 680 মিলিয়ন আমেৰিকান ডলাৰৰ ঋণৰ মঞ্জুৰি প্ৰদান কৰিছে বিশ্ব বেংকে এই প্ৰকল্পসমূহৰ উদ্দেশ্য হৈছে জলবায়ুৰ স্থিতিস্থাপকতা শক্তিশালী কৰা শাসন আৰু সেৱা প্ৰদানৰ উন্নতি কৰা আৰু শিক্ষা কৰ্মশক্তিৰ প্ৰস্তুতি বৃদ্ধি কৰা বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জুনবিলৰ পাৰ সমাগত এই ঐতিহাসিক জুনবিল মেলা জাগিৰোডৰ জুনবিলৰ পাৰত অনুষ্ঠিত হ'ব গোবা দেউৰজাৰ ঐতিহাসিক জুনবিল মেলা আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জুনবিলৰ পাৰ ইতিহাস প্ৰসিদ্ধ জুনবিল মেলাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত তুলিছে মেলা পৰিচালনা সমিতিয়ে মাত্ৰ 3 দিনৰ বাবে নামৰ আগত কংগ্ৰেছী নেতা লিখাৰ সৌভাগ্য হ'ল প্ৰাক্তন আমসু নেতা ৰেজাউল কৰিম চৰকাৰৰ 11 জানুৱাৰীত যোগ দিছিল কংগ্ৰেছত আৰু 14 জানুৱাৰীত আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰিলে যুৱ নেতাগৰাকীয়ে অসমীয়াত এছাৰ কথা আছে যে কথাতেই বটা পাই কথাতেই গটা খায় ৰেজাউলৰ বিষয়টো অৱশ্যে তেনেকুৱাই কংগ্ৰেছত যোগ দিয়েই দেহলৈ নতুন শক্তি অহাৰ দৰে উত্তেজক মন্তব্য কৰিছিল ৰেজাউলে যেন অসমৰ অৱস্থা এইবাৰ সম্পূৰ্ণ সলনি কৰি দিব আজি 15 জানুৱাৰী বৃহস্পতিবাৰ আজি দেশৰ বজাৰত 24 ক্যাৰেটৰ 10 গ্ৰাম সোণৰ দাম 1,43,180 টকা একেদৰে 22 ক্যাৰেটৰ 10 গ্ৰাম সোণৰ দাম 1,31,250 টকা আজি ৰূপ প্ৰতি কিলোগ্ৰামত 2,95,000 টকাত বিক্ৰী হৈছে ডিজিটাল সংবাদ চিলাপথাৰ পুনৰ বহিৰাজ্যত মৃত্যুক সাবটিলে অসমীয়া যুৱকে মঙ্গলবাৰে পুৱা কেৰালাত কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হৈ সিসিবৰগাঁও এজন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে হুকৰ ছাহ পেলাইছে ডিজিটাল ডেস্ক মাঘ বিহুৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিল ঐতিহাসিক আহতগুৰিৰ পথাৰ পৰম্পৰা আৰু সংস্কৃতিৰ ঐতিহ্য বহন কৰি 3 দিনীয়াকৈ আয়োজন কৰে মাঘ বিহুৰ কাৰ্যসূচী ইপিনে মহ যুঁজৰ বাবে বিখ্যাত আহতগুৰিৰ মাঘ বিহু ডিজিটাল ডেস্ক ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰৰ উপদ্ৰৱ এইবাৰ ধুবুৰীৰ আঠানীৰ দালানের আলগাট গৰু চুৰৰ বিলৈ গৰু চুৰ কৰি ৰাইজৰ ৰুহত দুটা গৰু চুৰ দুটা ঠুৰিয়া পাহাৰৰ জহিৰুল আৰু বাৰেক বুলি জানিব পৰা গৈছে ডিজিটাল সংবাদ বটদ্ৰবা গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল 75 বছৰীয়া ঐতিহ্য সুঁৱৰি শুক্ৰবাৰৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা ৰজত জয়ন্তী মহোৎসৱ ভাগি উদযাপন কৰা হ'ব মহা ৰজত জয়ন্তী মহোৎসৱৰ কিছু সময়ৰ পূৰ্বে বৃহস্পতিবাৰে সংবাদমেল যোগে ৰাইজৰ উপস্থিতি কামনা কৰিছে বিদ্যালয়ৰ অধ্যক্ষা তথা উদযাপন সমিতিৰ সম্পাদক হীৰামণি বৰুৱাই আৰু সভাপতি উপেন চন্দ্ৰ কলিতাই মায়ঙৰ বৰবৰীত ভয়ংকৰ দুৰ্ঘটনাত পতিত 4চকীয়া বাহন জাপৰিৰ পৰা গাগলমাৰীৰ দিশে আহি থাকুতেই মাথাউৰিৰ পৰা বাগৰি পৰে বাহনখন দাউদাউকৈ মাকৈ খেতিত জ্বলে বাহনখনৰ ভিতৰত আছিল 4 জন আৰোহী দুগৰাকী কিশোৰী আৰু 2 জন যুৱক আছিল বাহনখনত প্ৰথমপি প্ৰাণ ৰক্ষা পৰে 4 জনৰে বাহনখনৰ নম্বৰ AS01 ES3121 তীব্ৰ গতিত আহি থাকুতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বাহনখন ডিজিটাল সংবাদ ধুবুৰী বিলাসীপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুটাকৈ অনুষ্ঠান অনুষ্ঠিত হয় বিলাসীপাৰা INA খেলপথাৰত অনুষ্ঠিত হয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে 10 নম্বৰ বিলাসীপাৰা বিধানসভা সমষ্টিৰ 18,375 গৰাকী লাখপতি বাইদেউৰ মাজত বিতৰণ কৰে চেক ডিজিটাল সংবাদ নগাঁও জিলাৰ নেহেৰুবালিত 6 দিনীয়াকৈ অনুষ্ঠিত হৈ থকা 113তম চদৌ নগাঁও ভোগালী বিহু উৎসৱথলীত বৃহস্পতিবাৰে পুৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই দিনৰ 12 বজাৰ পৰা 3টা শাখাত অনুষ্ঠিত হয় পদ্ম বৰা গোলাপ বৰা কৃষ্ণকান্ত বৰা মুকুট হাজৰিকা গিৰিকান্ত মহন্ত গৌৰৱ শইকীয়াৰ সুহৰণত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা